নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, ডিভাইন আনটোল্ড ষ্টৰীৰ আন এটি খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি উপস্থিত আছো বামুন্দিৰ এখন বিখ্যাত জাগ্ৰত দেৱালয়, যাৰ নাম হৈছে ধাৰেশ্বৰ দেৱালয়। আহক এতিয়া আমি ভিতৰলৈ যাওঁ আৰু ভিতৰলৈ গৈ মন্দিৰৰ সবিশেষখিনি আপোনালোকক জনোৱাৰ লগতে ইয়াৰ মান্যতাখিনিও আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ। আৰু এইখনেই হৈছে সেই বিখ্যাত দেৱালয়খনৰ মূল প্ৰৱেশদ্বাৰ, যিখন দেৱালয় বামুন্দিৰ শিলগুৰিত অৱস্থিত। আৰু এই পুখুৰীটো দেখিছেনে? এই পুখুৰীটোতে আগতে মানুহবোৰে হাত ভৰি ধুই মেইন মন্দিৰলৈ সোমাই গৈছিলে, কিন্তু পিছলৈ মন্দিৰ পৰিষদে তাৰ কাষতে হাত ভৰি ধোৱাৰ ব্যৱস্থা ধুনীয়াকৈ কৰি দিছে। মন্দিৰটোৰ মূল প্ৰৱেশদ্বাৰেৰে সোমায়ে আপোনালোকে সোঁফালে দেখা পাব নন্দী বহি আছে। আৰু মান্যতা আছেই, যদি আপোনালোকে শিৱ বাবাৰ ওচৰলৈ নিজৰ মনৰ কামনা লৈ যাব বিচাৰে, তেতিয়াহ'লে নন্দীৰ কাণত সেই মনৰ কামনা আপোনালোকে ক'ব পাৰে, আৰু তেতিয়া সেই মনৰ কামনা শিৱ বাবাই পূৰণ কৰে বুলি এটা লোকবিশ্বাস আছে। আজি আপোনালোকক এই মন্দিৰটো দেখুৱাৰ লগতে এই মন্দিৰটোৰ লগত জড়িত কিছু আখ্যানৰ বিষয়ে আপোনালোকক সবিশেষ জনাম। গতিকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণৰূপে চাব। আপোনালোকে মন্দিৰটোৰ মূল প্ৰৱেশদ্বাৰেৰে সোমাই আহি যেতিয়া মেইন মন্দিৰটোলৈকে যাব, তাৰে কাষতে চাকি ধূপ জ্বলোৱাৰ ব্যৱস্থা আছে, য'ত নাগৰাজ, এটা শিৱলিংগ আৰু শিৱ বাবাৰ মূৰ্তি আছে। তাতে আপোনালোকে ধুনীয়াকৈ চাকি ধূপ জ্বলাব পাৰিব, কিয়নো গৰ্ভগৃহত চাকি ধূপ জ্বলোৱাৰ ব্যৱস্থা নাই। গতিকে আপোনালোকে ইয়াতে চাকি ধূপ জ্বলাই মেইন মন্দিৰলৈকে ধুনীয়াকৈ সোমাই যাব পাৰিব। আচলতে এই দেৱালয়খন বৈদিক কালৰে এক শক্তিশালী জাগ্ৰত দেৱালয়। পোনপ্ৰথমে এই দেৱালয়খন আহোম ৰজাসকলে বিচাৰি উলিয়াইছিল, আৰু তেওঁলোকৰ দিনতেই এই দেৱালয়খন মানুহৰ মাজত জনাজাত হৈ পৰিছিল। কিন্তু সেইখিনি সময়ত এই মন্দিৰটোৰ আন্তঃগাঁথনি সিমান ভাল নাছিল। অকল শিৱলিংগটোহে সেই ঠাইখিনিত আছিলে, য'ত মানুহে আহি পূজা অৰ্চনা কৰিছিলে। অৱশেষত ৩১ নম্বৰ আহোম ৰজা শিৱসিংহই এই মন্দিৰটো পুনৰ নিৰ্মাণ কৰি উলিয়াইছিল। আপোনালোকে দেখিছেনে, এই যে চাকি জ্বলি আছে, সেইটোৱে হৈছে এই মন্দিৰটোৰ গৰ্ভগৃহ। আপোনালোকে এই মন্দিৰটোলৈ আহক আৰু আহি বাবাৰ আশীৰ্বাদ লওক। এতিয়া আহক এই মন্দিৰটোৰ পুৰোহিতজনৰ পৰা আমি মন্দিৰটোৰ বিষয়ে কিছু নজনা কথা জানিবলৈ চেষ্টা কৰোঁ। এইখন পৌৰাণিক দেৱালয়খনৰ এইখন স্থাপনৰ সঠিক সময় কোনেও ক'ব নোৱাৰে। সঠিক সময় ক'ব গ'লে ৰজা শিৱসিংহৰ দিনৰ পৰা ইয়াতে নিয়মিত পূজা অৰ্চনা চলি আছে। কিন্তু তাৰ আগত এইখন যিহেতু সৃষ্টিৰে বস্তু হয়, এইখন পীঠ হয়, জাগ্ৰত শক্তি পীঠ হয়। কিন্তু শিৱসিংহৰ দিনৰ পৰা, আহোম স্বৰ্গদেৱ শিৱসিংহৰ দিনৰ পৰা ইয়াতে নিয়মিত পূজা অৰ্চনাৰ ভোগ-ভাগ চলি আছে। আৰু আজিও সেই ভোগৰ ব্যৱস্থাৰ সময়তে বহুতো দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ লোকসকল আহি উপস্থিত হৈছিল। এই মন্দিৰ ভাগৰ আৰু এটা বিশেষত্ব আছে, আৰু সেইটোৱে হৈছে আকাশী গংগা। আপোনালোকে জানেনে আকাশী গংগা মানেনো কি? আচলতে আকাশী গংগা হৈছে আকাশ মাৰ্গৰ পৰা বৈ অহা গংগাৰ পানী। আকাশী গংগালৈ যোৱাৰ পথতে আপোনালোকে আৰু কেইটামান মন্দিৰ দেখা পাব। প্ৰথমতে আপোনালোকে দেখিব লক্ষ্মী মাৰ মন্দিৰ। আৰু তাৰ পিছতে আপোনালোকে দেখিব গণেশ বাবাৰ মন্দিৰ। কিন্তু এই গণেশ বাবাৰ মন্দিৰটোৰ এটা বিশেষত্ব আছে। এই যিটো গণেশ বাবাৰ মূৰ্তি অংকন হৈ থকা শিলটো আপোনালোকে দেখিছে, সেই শিলটো হৈছে স্বয়ম্ভু, মানে নিজে নিজে হোৱা। আৰু তাৰ পিছতে কিছু দূৰ গৈ আপোনালোকে এটা হনুমান মন্দিৰো দেখা পাব। মৰমৰ ভক্তপ্ৰাণ লোকসকল, আপোনালোকে এই ৰাস্তাটো দেখিছেনে? এইটোৱে হৈছে সেই ৰাস্তাটো, যিটো ৰাস্তাৰে গৈ আপোনালোকে আকাশী গংগা দেখিবলৈ পাব। আচলতে
এই ৰাস্তাটোৰে যাত্ৰা কৰাটো অতি কষ্টকৰ আৰু কঠিন, কিয়নো আপোনালোকে জানে ভগৱানক ইমান সহজে পাব নোৱাৰি। তেওঁক পাবলৈ হলে কষ্ট কৰিবই লাগিব, আৰু এইটোৱে হৈছে তাৰ সঠিক প্ৰমাণ। আৰু এনেদৰে দুৰ্গম পথ অতিক্ৰম কৰি আহি আমি উপস্থিত হৈছোহি আকাশীগংগাত। আপোনালোকে এই পূজাৰীজনক নিশ্চয় দেখিছে। তেওঁ সেই দুৰ্গম পথ অতিক্ৰম কৰি আহে কেৱল বাবাক পূজা কৰিবৰ বাবেহে। তেওঁ দিনৰ দিনটো ইয়াতে থাকি বাবাক পূজা অৰ্চনা কৰে। আপোনালোকে দেখিছেনে? এইটোৱে হৈছে সেই পবিত্ৰ আকাশীগংগা। আৰু সেই আকাশীগংগা দুখন পাহাৰৰ মাজত অৱস্থিত। এই আকাশীগংগাৰ পানী এই পাহাৰ দুখনৰ মাজেৰে ক'ৰ পৰা কেনেকৈ বৈ আহিছে, ই এক সঁচাই ৰহস্যৰ বিষয়। আৰু ইয়াতে এটা শিৱলিংগ আছে, আৰু সেই শিৱলিংগটো হৈছে স্বয়ম্ভু। আৰু এই জলধাৰাই তাত থকা শিৱলিংগটোক সদায় অভিষেক কৰি থাকে। আপোনালোকে যদি আমাৰ ভিডিঅ'সমূহ চাই ভাল পাইছে, তেতিয়াহ'লে আমাক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি আশীৰ্বাদ কৰিবলৈ নাপাহৰিব। আৰু লগতে আপোনালোকৰ ওচৰত যদি এনেকুৱা ধৰণৰ জাগ্ৰত দেৱালয় বা মন্দিৰ আছে, আমাক কমেণ্টত জনাব। আমি নিশ্চয় তালৈ গৈ তাৰ সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজি ইমানতে সামৰিছোঁ। নমস্কাৰ।